নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু মোৰো ভাল। গৰম যিহেতু আহি কেনে আমাৰ এই গছজোপা কিনাৰতে বহি আছোঁ এতিয়া বৰ্তমান। তো কিনো কৰিম, ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। তো আজি এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া বহি আছোঁ, আইচক্ৰীম ওলাই এটা আহি আছে, মানে আইচক্ৰীম এটা খাই আপোনালোকৰ লগত কথা পাতিছোঁ। ৰ'ব বস্তা দিয়কচোন, ইমান গৰম পৰিছোঁ। অকল দেখিছা আইচক্ৰীম ওলাই আহিলেহে আমাৰ এইফালে গোটেই পল্টন চেকুৰি আহি একদম পাই গ'লহি জেগা। দেখিছে গোটেই পল্টন পাই গ'লহি। তো বন্ধুসকল একদম পূৰা গা শীতল পৰি গৈছে। তো বন্ধুসকল এইজোপাতে উঠি বহি আছোঁ এতিয়া, মানে কি ধুনীয়া বতাহ মাৰিছে, একদম ভাল লাগি গৈছে। ইয়াতে অকণমান বহি আছোঁ। তো এতিয়া মই মাক বিচাৰি যাম, মানে মা মানে পথাৰলৈ গ'ল, অহাই নাই, ইমান ৰ'দত মাটি ৰুই আছে। গতিকে অকণমান মাক মাতিবলৈ যাওঁ। এতিয়া আপোনালোকক দেখাম বাটত কি কি দেখোঁ। গাইজ দেখিছে মাহঁত আহিলে এতিয়া। বন্ধুসকল দেখিছে গৰমত গৰম বস্তু কঁঠাল। তো ইয়াৰ এফুটা খাই লওঁ, গৰম একদম পূৰা ছুটি যাব। ইয়াৰ দেখিছে কঁঠাল এফুটা খাই লওঁ। ভালেই বাৰু, ইমান সোৱাদ নাই। এইবাৰ জানো কি হৈছে জানো, কঁঠালবোৰ সোৱাদেই নাইকিয়া হৈছে। আপোনালোকৰ ফালৰ কঁঠাল কেনেকুৱা, সোৱাদ নে সোৱাদ আছেনে নাই কমেণ্টত জনাব। অকল গৰমত ইয়াতে ৰখি আছোঁ বৰ্তমান। এতিয়া ইমান গৰম, এইফালে দেখিছে আমাৰ ভণ্টিহঁত আছে, আমাৰ ভাইটি হোৱা, ইমান গৰম। এইডোখৰতে ৰখি আছোঁ আৰু এতিয়া। তো এইডোখৰতে ৰখি থকা এটা আমাৰ এই ঘৰৰ পদূলিটো এটা চিনেমেটিক শ্বট চেক কৰি লওক। আৰু এইডোখৰতে এয়া আছে পথাৰ, দেখিছে আপোনালোকে। তো ইয়াৰ এটা চিনেমেটিক শ্বট চেক কৰি লওক আপোনালোকে। মায়ে কঠীয়া তুলিবলৈ আহিলে, সেই তাত কঠীয়া তুলিবলৈ আহিছে। আপোনালোকে দেখিছে আগৰ ভিডিঅ'টোত। তেতিয়া ময়ো আহিছোঁ, ইমান গৰমত কঠীয়া তুলিবলৈ গুচি আহিলে। তেতিয়া ময়ো গুচি আহিছোঁ আৰু লগতে চাবিটো লৈ আহিলে ভাত খাবলৈ নাপাম নহয়, সেইকাৰণে চাবিটো নিবলৈ আহিছোঁ এতিয়া। বন্ধুসকল দেখিছে এয়া আমাৰ মায়ে কঠীয়া তুলি আছে। অকণমান দেৰিকৈ ময়ো তুলিম কঠীয়া মাৰ লগতে। ইয়াত দেখিছে আমাৰ মায়ে কঠীয়া তুলি আছে। ইয়াত দেখিছে আমাৰ কঠীয়াবোৰ, ইয়াত দেখিছে এনেকৈ থৈ গৈছে আমাৰ মায়ে কঠীয়াবোৰ। ভাত খাই আহি পিনি ময়ো তুলিম আৰু কঠীয়া। ইয়াত দেখিছে আপোনালোকে ইমানখিনি আছেই তুলিবলৈ। বন্ধুসকল কঠীয়া তুলি আহিয়ে ডাইৰেক্ট দোকানলৈ আহিলোঁ, কাৰণ মাটি ৰুবলৈ দিয়া আছে মই কালিলৈ, সেইকাৰণে বজাৰ কেইটামান কৰিবলৈ আহিলোঁ। বৰ্তমান দোকান পাই গ'লোহি। এতিয়া দোকানৰ পৰা আহি পালোহি। তো এতিয়া এয়া দেখিছে ফেন চলি আছে, ফেনৰ তলতে অকণমান ৰৈ দিছোঁ। আৰু পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, মানে ফ্ৰিজ হৈ যোৱা লিখীয়া হ'ল। মানে ভিডিঅ' এইমাহ মানে এমাহ 2 মাহ কণ্টিনিউ ভিডিঅ' দিব নোৱাৰিলোঁ, সেইবাবে মোৰ চেনেলটো অলপ ডাউন হৈ গৈছে। পাৰিলে শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো কেনেকুৱা পালে কি কথা নাজানো, আজি ভিডিঅ'টো মানে ভালকৈ বনাব নোৱাৰিলোঁ। তো ভালকৈ বনাবলৈ চেষ্টা কৰিম, সদায় ভিডিঅ' ভালকৈ বনাবলৈ চেষ্টা কৰিম। আৰু পাৰিলে চেনেলটো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।